हेलो फ्रेंड्स আজি মই কেফত পোৱাৰ দৰে এটা টেষ্টি একদম ক্ৰিমি কফি লৈ আহিছো আৰু এই কফি কাপ মই কেনেকৈ বনালো বলক তেতিয়ালে ভিডিওটো দেৰি নকৰি আৰম্ভ কৰো আৰু এটা আপোনালোকক ৰিকুৱেষ্ট কৰিছো মোৰ ভিডিওটো যিসকলে নতুনকৈ চাইছে প্লিজ সাবস্ক্ৰাইব কৰিব লগতে শেয়াৰ কৰিব আৰু এই কফি কাপ বনাবলৈ মই লৈছো 2 চামুচ কফি আৰু তাৰ পাছতে আমাক লাগিব চেনি লৈছো মই 4 চামুচ যদি আপোনালোকে মিঠাটো কমকে খায় কমকে দিব আৰু এইখিনি এতিয়া ভালকৈ মিক্স কৰি লৈছো আৰু এতিয়া আমাক লাগিব মানে গৰম পানী ইয়াতে 2 চামুচ মই দি লৈছো দি পেলাই এইখিনি ভালদৰে ফেটিব লাগিব আৰু এইখিনি কফি আৰু চেনিখিনি ভালকৈ মিক্স হৈ নোযোৱালৈকে ফেটিব লাগিব আৰু দেখিছে মই এইখিনি ফেটি আছো আৰু ফেটিব লাগিব কালাৰটো অকমান পাতল হৈছে আৰু চেনিখিনি দেখিছেনে ভালকৈ মিক্স হোৱা নাই আৰু ফেটিব লাগিব আৰু যদি অকনমান ডাঠ নিচিনা পায় তাতে অকনমান গৰম পানী দি পেলাই আকৌ ফেটি থাকিব আৰু এয়া দেখিছে মোৰ ফেটি বহুতখিনি ডাঠ হৈ গ'ল একদম ক্ৰীমৰ নিচিনা হৈছে দেখিছেনে কামটো অকনমান টান হয় কিন্তু কফি কাপ খাবলৈ খুবেই টেষ্টি হয় একদম মানে ৰেষ্টুৰেণ্টত পোৱা নিচিনাই হয় একদম ক্ৰিমি হয় খাবলৈ খুবেই ভাল হয় এনেকৈ বনাই খাই চাব আৰু মোক কমেন্ট কৰি জনাবলৈ নাপাহৰিব আৰু ইয়া দেখিছেনে মোৰ 2 চামুচ কফি ফেটি কিমানখিনি ওলালেগে আৰু আপোনালোকে যদি এনেকৈ ফেটিবলৈ টান পায় তেতিয়ালে মিক্সিটো আপোনালোকে ফেটি ল'ব পাৰে 2-3জন মানুহে ধুনীয়াকৈ খাব পাৰিব আৰু ইয়া দেখিছেনে কিমানখিনি ডাঠ হৈ গ'ল আৰু ক্ৰিমি আৰু চেনিখিনিও ধুনীয়াকৈ মিক্স হৈ গৈছে আৰু এইখিনি মোৰ ফেটা হৈ গৈছে এতিয়া মই ইয়াৰ কফি 2 চামুচ কাপ এটা লৈ লম এতিয়া মই ইয়া 2 চামুচ লৈ লৈছো এতিয়া গাখীৰখিনি গৰম কৰি ল'ব তাৰ পাছতে ইয়াতে দি দিলে হৈ যাব আৰু এতিয়া চামুচ এখনে ভালদৰে লৰাই ল'ব এয়া মোৰ কফি ৰেডি হৈ গ'ল আৰু আজি ৰেচিপিটো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব লগতে যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু ভাল পালে লাইক কৰিব কমেন্ট কৰিব আজিলৈ আহিছো বাই